হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভালেই। আৰু এই ভিডিঅ'টো সম্পূৰ্ণ এটা দুৰ্গা পূজাৰ ভিডিঅ' হয় আৰু মই এই ভিডিঅ'খিনি আপোনালোকক দেখুৱাম বুলি কৰি থৈছিলোঁ। আচলতে সৰুকৈ দি থকা নাই আৰু একেবাৰে পূৰা ফুল ভিডিঅ'টো দিম বুলি আপোনালোকলৈ শ্বেয়াৰ কৰিম বুলি সেইটো কাৰণে এনেকেই ভিডিঅ'টো কৰি থলোঁ। আৰু আজি এয়া হৈছে সপ্তমীৰ দিনাখনৰ ভিডিঅ' আৰু সপ্তমীৰ দিনাখন আহিছিলোঁ আমি ৰঙাপাৰালৈ, মামাহঁতৰ ঘৰতো আহিছিলোঁ আৰু পূজা চাম বুলিও ওলাই আহিলোঁ, লগতে ভাইটিকো লৈ আহিছিলোঁ আৰু মামীহঁতৰ লগত ওলাই গ'লোঁ পূজা চাম বুলি অকণমান। আৰু পূজা চাইছোঁৱে আচলতে। আৰু এইফালে এইয়া টাউনৰ ফালে অকণমান আহোঁতে এইফালে দেখি পালোঁ আকৌ স্পাইৰেল পটেটোৰ দোকান এখন। তাৰপিছত এইয়া মামাৰ ছোৱালীকেইজনী আৰু ইহঁতে মানে খাম বুলি ক'লে, ইহঁতে এনেও এইবোৰ বস্তু ভাল পায় ন খাই পেলাই, সেইটো কাৰণে তাতে স্পাইৰেল পটেটো মানে অৰ্ডাৰ দিয়া হ'ল। আৰু ৰঙাপাৰা মেইন টাউনতে আছিলে এই দোকানখন আৰু সকলোৱে ট্ৰাই কৰাৰ কাৰণে ময়ো অকণমান ট্ৰাই কৰিলোঁ, খাবলৈ খুব টেষ্টি আছিলে। খাই বৈ আকৌ আমি ঘৰলৈ বুলি গুচি আহিলোঁ। আজি আৰু বেছি দেৰি কৰি থকা নাই। তাৰপিছত আজি হৈছে নেক্সট ডে, মানে আজি হৈছে মহা অষ্টমী আৰু মহা অষ্টমী বুলি আহিলোঁ দুৰ্গা মাৰ ওচৰত আশীষ ল'বলৈ। আৰু আমাৰ ঘৰৰ ওচৰৰে পূজা মণ্ডপ এটালৈ আহিলোঁ আমি। আৰু এইফালে মই চাকি বন্তি জ্বলাই ল'লোঁ আৰু সেৱা ভাগো জনাই ল'লোঁ তেওঁক। আৰু দুৰ্গা মাই যাতে সকলোৰে মংগল কৰে সেইবাবেই তেওঁৰ ওচৰত সেৱা ভাগ কৰি ল'লোঁ আৰু কৰি মেলি এইফালে ওলাই আহিলোঁ। আৰু আপোনালোককো পূজা মণ্ডপখন দেখুৱাই দিলোঁ, ধুনীয়াকৈ সজাইছে, ডেক'ৰেশ্যন কৰিছে। আৰু ইয়াতে পূজা মণ্ডপৰ ওচৰতে ফুচকা দোকান বহি আছিলে আৰু ফুচকা দেখি মই ৰ'বই নোৱাৰোঁ, ফুচকা মোৰ ফেভৰেট হয়, সেইটো কাৰণে ভাবিলোঁ ইয়াতে টেষ্ট কৰি চাওঁ কেনেকুৱানো বনাইছে। আৰু ময়ো ইয়াতে টেষ্ট কৰিয়ে ল'লোঁ আচলতে, আৰু খাবলৈ খুব টেষ্টিয়ে আছিলে, বেয়া নহয় বাৰু। তাৰপিছত এইফালে আকৌ আপোনালোকক এয়া দেখুৱাইছোঁ দোকান, ৰ'ব কিহৰ দোকাননো। তাৰপিছত এয়া দেখুৱালোঁ, এইফালে আমাৰ এই পূজা মণ্ডপৰ লগতে এইখন মানে এখন ডাঙৰ ফিল্ড হয় আৰু এই ফিল্ডখনতে বছৰি পূজা বুলি ক'লে এনেকুৱা দোকানবোৰ আহে বাহিৰৰ পৰা, মেলা লাগে। আৰু এইফালে আপোনালোকক সকলোকে এই দোকানবোৰ দেখুৱাই দিলোঁ। আমাৰ ছোৱালীবোৰতো এইবোৰ খুব প্ৰিয় ন, এয়া কচমেটিক দোকান বা কিবা এইবোৰ মানে কিবা খেলনা বস্তুৰ দোকান, এইবোৰ সকলোবোৰ বাহিৰৰ পৰাই আহিছে ইয়াতে দোকান লগাবলৈ। আৰু হোটেলবোৰো বহুত দোকান আছিলে দেই, মই বহুত মানে গোটেইখিনি দেখুওৱা নাই আৰু অলপমান আপোনালোকক দেখুৱাই দিলোঁ। ইয়াতে আমাৰ বছৰিয়ে হয় আৰু আমি এনেকৈয়ে গুচি আহিলোঁ ঘৰলৈ। তাৰপিছত এতিয়া হৈছে সন্ধিয়া অষ্টমী বুলি মানুহজন আৰু মই ওলাই আহিলোঁ পূজা চাবলৈ। আৰু ফাৰ্ষ্ট পূজা মণ্ডপটো এইটো আপোনালোকক দেখুৱাই দিলোঁ, আমাৰ কেতেকীবাৰীত বনাইছিলে। এইটো ইমান ধুনীয়াকৈ বনাইছে নহয়, ওপৰত খালৈ লগাই ডেক'ৰেশ্যন কৰিছে। আৰু এয়া চাওকচোন, পুখুৰীটো মেটেকাৰে ভৰাই দিছে আৰু ইমান ধুনীয়াকৈ সজাই তুলিছে নহয়, সম্পূৰ্ণ এটা তেওঁলোকে গাঁৱলীয়া পৰিৱেশ দিবলৈ চেষ্টা কৰিছে। আৰু এইফালে এয়া ঢেঁকী আছিলে, তাৰপিছত জোতৰ, এইফালে সূতা কটা এনেকুৱা আকৌ লেম ওলোমাই থৈছে, তাৰপিছত আকৌ এইফালে মুৰ্গী গঁৰাল, ভঁৰাল ঘৰ সকলোবোৰ বনাইছে তেওঁলোকে। আৰু সম্পূৰ্ণ মানে গাঁৱলীয়া পৰিৱেশ দিবলৈ তেওঁলোকে চেষ্টা কৰিছে আৰু ইমান ভাল লাগিলে নহয় চাই পেলাই। আৰু এইফালে সেইটো চাই মেলি আকৌ নেক্সট এটা বেলেগ এটা পূজা মণ্ডপলৈ আহিলোঁ। ইয়াতো মাৰ মূৰ্তিটো, দুৰ্গা মাই মূৰ্তিটো বহুত ধুনীয়াকৈ সজাইছে আৰু পেণ্ডেলটো বহুত ধুনীয়া। তাৰ পৰা ওলাই আহি আকৌ নেক্সট পূজা চালোঁহি, মানে পূজা বুলি ক'লে আৰু পূজাই আৰু। তাৰপিছত এইফালেও এয়া দৰং কলেজৰ ফ্ৰণ্ট গেটৰ ওচৰৰ মধ্যাপাৰা পূজা কমিটি, সম্ভৱ মধ্যাপাৰা বুলি কয় জেগাখন, তাতে চালোঁ পূজা। আৰু এয়া মহা অষ্টমীৰ পূজা চলিয়ে আছে আৰু এইফালে এয়া চাকি বন্তিও জ্বলাই থৈছে। আৰু সেইটো চাই মেলি আকৌ মানুহজনৰ লগত বাইকত উঠি ল'লোঁ। আৰু পূজা বুলি ক'লে মই বাইকত অহাটোৱে বেষ্ট বুলি ভাবোঁ। টাউনৰ মানুহৰ কাৰণেতো খোজকাঢ়িব পাৰে, কিন্তু আমি অলপ দূৰ হৈ যায়তো, সেইটো কাৰণে আমি বাইকতে বেষ্ট বুলি ভাবোঁ। যিহেতু ইমানে ট্ৰেফিক জাম আৰু চাৰিওফালে ন এণ্ট্ৰি, গাড়ী লৈ অহাটো মানে সম্ভৱেই নহয়, আৰু আহিলেও ইমান টাইম লাগে নহয়, মানে আহিব ইচ্ছাই নাযায়। তাৰপিছত নেক্সট আকৌ এইফালে আহিলোঁ, এইটো জেগা আকৌ দুৰ্গাবাৰী বুলি কয়, ইয়াতেও ইমান ধুনীয়াকৈ সজাই তুলিছে নহয়। তাৰ পৰা ওলাই আহি এইফালে চাওকচোন, ইমানবোৰ মানুহ, পূজা কেইদিন যে ইমান ফূৰ্তি লাগে ন। আৰু এই 4 দিনৰ কাৰণে মানুহবোৰে ইমান টকা পইচা খৰচ কৰে, কাপোৰ কানি লোৱাৰ পৰা ইমান খোৱা বোৱা A to Z সকলোবোৰ বহুতখিনি পইচা খৰচা হয়। তাৰপিছত আকৌ এইফালে আহি পেলাই দেখিলোঁহি আমাৰ তেজপুৰৰ ফেমাছ মানে ঘটি গৰম দেখি পেলাই আৰু ৰ'বই নোৱাৰিলোঁ, খায়ে দিলোঁ। তাৰপিছত এনেকৈ খাই বৈ ল'লোঁ আৰু আপোনালোককো দেখুৱাই দিলোঁ। এয়া মানুহ চাওকচোন, বহুত একদম পূৰা পোকৰ নিচিনা হৈছে।
আৰু ইয়াত যে মানে মানুহ হেৰাই গ'লে হেৰায়ে যাব আৰু তেনেকুৱা হৈছে ইমানেই ভিৰ মানে আৰু এইফালে তাৰপিছত আকৌ নেক্সট আহিলোঁ প'ল' ফিল্ডত পূজা চাবলৈ প'ল' ফিল্ডৰ যোনটো মানে পূজা মণ্ডপ মাৰোৱাৰী ইউৱা মঞ্চৰ ফালৰ পৰা সম্ভৱ বনাইছিলে আৰু তেওঁলোকে ইয়াতে ডিজনীলেণ্ডৰ থিমত এটা পূজা মণ্ডপ বনাইছে মানে বাহিৰটো ডিজনীলেণ্ডৰ থিমত বনাইছে আৰু তাৰ কাষতে ৰাম মন্দিৰৰ লাইটৰে ডেক'ৰেশ্যন কৰিছে সেইটোও ধুনীয়া লাগিছে আৰু ইয়াৰ পূজা মণ্ডপৰ ভিতৰভাগ চাওকচোন ইমান ধুনীয়া আৰু চবতকৈ ভাল লাগিলে এটা বস্তু মোৰ ইয়াতে মূৰ্তি জনা ইমানে ধুনীয়া আছিলে দুৰ্গা মাই মূৰ্তিখিনি মানে ইমান ধুনীয়াকৈ সজাইছে আৰু খুবেই ধুনীয়া আছিলে মূৰ্তিটো তেজপুৰৰ ভিতৰত সকলোকে ধুনীয়া বুলি মই মোৰ ফালৰ পৰা কৈছোঁ বাকী বেলেগৰ ফালৰ পৰা মই নাজানো কিন্তু মোৰ চবতকৈ বেষ্ট লাগিলে এই মূৰ্তিটো সকলোকে মানে ভাল লাগিছে এই মূৰ্তিটো ইমানেই ধুনীয়াকৈ বনাইছে মানে মূৰ্তিটো তাৰপিছত এইফালে এয়া চাওকচোন ঘট মানে সন্ধিয়াৰ পূজা চাগে কৰি থৈ দিছে এনেকৈ ঘট বহুৱাই পেলাই নাজানো আৰু কেনেকুৱা তাৰপিছত ইয়াতে এয়া চাওকচোন এয়া খোৱা বস্তুৰ দোকানবোৰো লাগিছিলে মানে মন পচন্দ চেফ্ৰন এনেকৈ ডমিন'জ সকলোবোৰ দোকান আছিলে আমিও ইয়াতে টেষ্ট কৰিছিলোঁ এটা চাইনিজ সমোচা আৰু এমেথি খালোঁ এমেথিটো খুব টেষ্টি আছিলে কিন্তু চাইনিজ সমোচাটো ইমানো খাচ নালাগিলে তেও আৰু খালোঁ আৰু তাৰপিছত এইফালে আপোনালোকক দেখুৱাম ৰ'ব এয়া মানুহবোৰ চাওকচোন ইমান মানুহ আৰু খাবলৈ সকলোৱে এনেকৈ খায়ো আছে লাইনো পাতি আছে কিনিবলৈ তাৰপিছত আমিও কিবা কিবি খালোঁ তাৰপিছত এয়া কৈছিলোঁ নহয় ৰাম মন্দিৰ বনাইছে লাইটেৰে আৰু এয়া চাওকচোন ইমান ধুনীয়াকৈ বনাইছে নহয় ইমান ধুনীয়া লাগিছে নহয় তাৰপিছত সেইটো চোৱাৰ পিছত এইটো হৈছে আজিৰ লাষ্ট পূজা মণ্ডপ দেই মানে অষ্টমী দিনা মানে অষ্টমীৰ নিশাৰ লাষ্ট আৰু পূজা মণ্ডপ আজি ইমানকৈ নাচাওঁ আৰু সেইটো চাই দিলোঁ এইটো লাষ্ট আৰু এই পূজা মণ্ডপটো চাওকচোন ৰাস্তাটো ইমান ধুনীয়াকৈ মানে মণ্ডপ নহয় আচলতে ৰাস্তাটো ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে আৰু সেয়া আপোনালোককো দেখুৱাই দিছোঁ বিচনী আৰু এনেকুৱা কিবা ফুলেৰে বনাইছে আৰু ডলা কোলা এনেকেৰে বনাইছে আৰু এয়া চাওকচোন ইমান ধুনীয়াকৈ তেওঁলোকে মানে পূজা মণ্ডপটো মানে থিমটো ৰাখিছে নহয় খুব ভাল লাগিছে আৰু ইয়াতো মই দুখনমান ফটো উঠিলোঁ ফটো উঠি লৈ পেলাই আজিৰে বাছ ইমানেই চাম বুলি ক'লোঁ মিষ্টাৰক আৰু কাইলৈ চাম বুলি ক'লোঁ আচলতে ভৰি বিষ উঠিলে আৰু তেনেকৈ চাই মেলি গুচি আহিলোঁ আৰু আজি হৈছে নেক্সট ডে মানে মহানৱমী আৰু মহানৱমী বুলি ৰাতিপুৱাই পুৱাই খুৰাহঁতৰ ঘৰলৈ গুচি আহিলোঁ মানে খুৰীয়ে আচলতে নৱৰাত্ৰি পালন কৰি আছিলেতো আৰু তেওঁ আজি এয়া মহানৱমী দিনাখন কুমাৰী পূজা হয় তেওঁ 9জনী কুমাৰীক মাতি পেলাই কুমাৰী পূজাত বহুৱাইছে আৰু ময়ো ৰাতিপুৱাই গুচি আহিলোঁ খুৰীক অকণমান সহায় কৰি দিওঁ বুলি আৰু আহি পেলাই তেওঁক অকণমান সহায় কৰি দিছোঁ মই তেওঁ গোটেইখিনি কৰিয়ে আছে কিমাননো কৰিব অকণমান হেল্প কৰি দিলোঁ আহি পেলাই তাৰপিছত এয়া তেওঁলোকক কিবা কিবি নিয়ম কৰোৱা হৈছে ভৰি ধোৱা এয়া মূৰত এনেকৈ ফিটা মৰা কিবা তেওঁলোকক সকলোবোৰ দিছে বাৰু এনেকৈ বস্ত্ৰ আৰু কিবা কিবি এনেকুৱা বস্তুবোৰো মানে দান কৰে আৰু যি মই ভালকৈ নাজানো মই কৰিও পোৱা নাই এনেকৈ চালোঁ আৰু আহি পেলাই তাৰপিছত এয়া নিয়মো কৰি আছিলে তাৰপিছত আকৌ তেওঁলোকলৈ বুলি খোৱাৰ যোনবোৰ যোগাৰ কৰা হৈছিলে পুৰি এনেকৈ ক্ষীৰ তাৰপিছত আপোনাৰ হালোৱা আৰু কিবাকিবি এনেকৈ মানে তেওঁলোকক ভোগ গ্ৰহণ কৰিবলৈ মানে তেওঁলোকলৈ বুলি এনেকৈ যোগাৰ কৰিছিলে আৰু প্ৰসাদবোৰ তেনেকৈ খাবলৈ দিলে আৰু তেওঁলোকে সন্তুষ্ট কৰাটোৱে হৈছে আচল কথা আৰু তেওঁলোকে সন্তুষ্ট হ'লেই মানে দেৱী মাৰ সন্তুষ্ট হোৱা বুলি কোৱা হয় আৰু এয়া তেওঁলোকে খাইছে চাওকচোন ইমান ধুনীয়াকৈ সকলোৱে খাইছে নহয় আৰু খাই বৈ হৈ গ'ল আৰু তেওঁলোকে এয়া যাবলৈ ওলাইছে সকলোকে আশীৰ্বাদ দি ময়ো তেওঁলোকৰ পৰা এটা আশীৰ্বাদ ল'লোঁ তাৰপিছত সন্ধিয়া আকৌ পূজা চাবলৈ বুলি আহিলোঁ আজি গাড়ীত আহিলোঁ মানে খুৰাহঁতৰ লগত আহিলোঁতো আজি গাড়ীত আহিলোঁ য'ত নেকি আমাৰ ঘৰৰ পৰা টাউন আহিবলৈ 20 মিনিট সময় লাগে তাত আজি আমাৰ 2 ঘণ্টাতছেও বেছি লাগিছে মানে ইমানেই মানে চব ফালে ন এণ্ট্ৰি খালি ন এণ্ট্ৰি কোনোফালে গাড়ী নিব নোৱাৰি সেইটো কাৰণে গাড়ীত পূজা চাবলৈ আহিবলৈ মন নাযায় আমি বাইকতে আহোঁ কিন্তু তেওঁলোকে আজি আমাক লগ ধৰাৰ কাৰণে তেওঁলোকৰ লগতে আহিছিলোঁ আৰু আহিয়ে এইফালে ফাৰ্ষ্টত সোমালোঁ কালি যোনখিনি চোৱা হোৱা নাছিলে আজি আহিলোঁ ফাৰ্ষ্ট আমি এক্স পুলিচ লাইনৰ ফালে আৰু এক্স পুলিচ লাইনৰ ফালে এইটো হৈছে ফাৰ্ষ্ট পূজা মণ্ডপ আৰু এই পূজা মণ্ডপৰ মূৰ্তিজনাও বহুত ধুনীয়া আছিলে দেই এইজনেও ইমান ধুনীয়াকৈ সজাইছে তাৰপিছত ছেকেণ্ডটো হৈছে এয়া মানে লাইটখিনি চাওকচোন মানে এইটো মণ্ডপ নহয় আচলতে ৰাস্তাটোতে তেওঁলোকে এনেকৈ লাইট লগাই দিছে আৰু লাইটখিনি কিবা ডিজনীলেণ্ডৰ মানে কিবা থিম আছিলে ইয়াতো চাগে তাৰপিছত এয়া নেক্সট পূজা মণ্ডপটো এইফালে সোমাই আছোঁ আৰু মানুহ চাওকচোন গাইজ মানে ইমানেই ভিৰ আছিলে আজি আচলতে আজি লাষ্ট নাইটটো দুৰ্গা পূজাৰ মানে আজি নৱমী আৰু সেইটো কাৰণে আজি খুব মানুহ হ'ব আৰু এইফালে চাওকচোন ইমান ভিৰ আৰু এই পূজা মণ্ডপটো আছিলে মানে মানুহৰ ঘৰত মানে যোন ঘৰ
মানুহৰ মানে ঘৰত পূজা কৰে তেওঁলোকৰে মণ্ডপ আছিলে এইটো আৰু সেই লাইটখিনিও মানে তেওঁলোকৰ ফালৰ পৰাই লগাইছিলে বোলে শুনিছোঁ আৰু সকলোৱে কৈছে আৰু এইফালে তেওঁলোকৰ ফালৰ পৰা ডিজে নাইটৰো মানে ডিজেৰো এৰেঞ্জ কৰিছিলে আৰু এইফালে সকলোৱে পূৰা এনজয় কৰিছে গান শুনি পেলাইতো মই ৰ'বই নোৱাৰোঁ মোৰো মানে নাচো লাগিয়ে গৈছিলে কিন্তু নোৱাৰোঁ ন নাচিবলৈ চব জেগাতে ভালো নালাগে দিয়কচোন তথাপিও অলপমান মানে 2 ছেকেণ্ডৰ কাৰণে হ'লেও মই অকণমান হ'লেও এনজয় কৰিছোঁ আৰু আপোনালোককো দেখুৱাইছোঁ চাওকচোন আৰু তাত মানে সকলোৱে এনেকৈ ডান্স কৰি থাকিছিলে আৰু মানুহবোৰে গেডাৰিং হৈ আছিলে তো সেইটো কাৰণে অলপ গৰমটোও লাগিছিলে আৰু মই অলপমান ঘামিও গৈছোঁ চাওকচোন মোৰ মুখখনতেই ধৰিব পাৰে তাৰপিছত তাৰ পৰা আকৌ ওলাই আহিলোঁ তাত থাকিলেতো নহ'ব ন পূজাবোৰতো চাবই লাগিব যিহেতু আজি লাষ্ট আৰু এয়া যাৰ মানে সেয়া ডিজেটো হৈছিলেতো তেওঁলোকৰ ঘৰতে এয়া পূজা মণ্ডপ আছে তেওঁলোকৰ ঘৰতে পূজা কৰে এয়া পূজা মণ্ডপ চাওকচোন সকলোবোৰ মানুহে ইয়াতে ভিৰ লগাই আছে আৰু এইফালে আমিও চালোঁ চাই মেলি মই তাতে ফটো দুখনমানো উঠিলোঁ পূজা বুলি ক'লেতো ফটো মেইন সেইটো কাৰণে ফটো দুখনমান উঠিবই লাগিব আৰু এয়া আপোনালোকক দেখুৱাই দিলোঁ আৰু এইফালে এয়া ঢাক বজাইছিলে নেকি সেয়া বজাই আছিলে সম্ভৱ সেয়া দেখুৱাই দিলোঁ আৰু এইফালে চাওক ইমান মানুহৰ ভিৰ হৈছে নহয় ফটো এখনো মানে ভালকৈ মানে এটা জেগাত ৰখি পেলাই মানে উঠিবলৈ দিয়া নাই তেওঁলোকে ইমানেই মানুহৰ ভিৰ মানে মোক মানে মানুহবোৰে মানে গছকি মেলি ঠেলি আজুৰি লৈ গৈছে তেনেকুৱা কৰিছে মানে ফটো উঠি থাকোঁতে তাৰপিছত তেওঁ দুখনমান উঠিলোঁ আৰু যেনে তেনে ফটো নুঠিলেনো ক'ত হ'ব আৰু যিহেতু বছৰত এবাৰেই আহে পূজা আৰু পাওঁনে নাপাওঁ তাৰো কোনো গেৰেণ্টি নাই সেইটো কাৰণে ধুনীয়াকৈ মানে এনজয় কৰিছোঁ আৰু পূজা চাইছোঁ আৰু মিষ্টাৰীয়ে ভালকৈ মানে বেছিকৈ ফটো চটো নুঠে তেওঁক আপোনালোকে মোৰ ফটোৱে ভিডিঅ' ভালকৈ দেখি নাপাবই তেওঁকো ফটো দুখনমান উঠালোঁ তেওঁ আচলতে মুখে ফটো মাৰি দিয়ে দেই আৰু এইফালে চাওকচোন এয়া বেলুন আৰু এইফালে লাইটিং তাৰপিছত এইবাৰ আহিলোঁ আকৌ নেক্সট পূজা মণ্ডপ মানে নেপালী পট্টি পূজা মণ্ডপ ইয়াতো ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে তেওঁলোকে আৰু ইয়াতো আপোনালোকক ধুনীয়াকৈ মই দেখুৱাবলৈ মানে চেষ্টা কৰিছোঁ আৰু মানে ইমান ভালকৈতো দেখুৱাব নোৱাৰিলোঁ এটাকৈ বস্তু কিন্তু তথাপিও তাৰে মাজতে অলপখিনি মই ভিডিঅ' কৰি আনিছিলোঁ আপোনালোকক দেখুৱাম বুলি আৰু এয়া চাওকচোন ইমান ধুনীয়াকৈ তেওঁলোকে এই পেণ্ডেলটো সজাই পৰাই তুলিছে ইয়াতে আচলতে মেইন মূৰ্তিজনা নাই বাহিৰত আছে বাহিৰত যোনটো তেওঁলোকৰ মানে মণ্ডপ আছে তাতে আছে এয়া চাওকচোন তাতে আছে এয়া দুৰ্গা মাই মূৰ্তিজনা আমাৰ ওচৰত মানে সেৱা জনাই ল'লোঁ আৰু তেওঁ যাতে সকলোৰে মংগল কৰে আৰু আজি হৈছে নেক্সট ডে মানে আজি হৈছে বিজয়া দশমী আৰু আপোনালোকক সকলোকে মোৰ ফালৰ পৰা বিজয়া দশমীৰ শুভেচ্ছা থাকিল আৰু চাওঁতে পূজা 4টা দিন কেনেকৈ পাৰ হৈ গ'ল গমেই নাপালোঁ আৰু এইফালে এয়া মই আৰু মিষ্টাৰো ওলাই আহিলোঁ দশমী চাম বুলিয়ে আৰু আহি একদম ডাইৰেক্ট চক বজাৰতে ৰখিছোঁ আচলতে মেইন য'ত মানে বিসৰ্জন হয় জাহাজ ঘাটত তালৈ যোৱা নাই তাত খুব ঠেলা হেঁচা হয় আৰু ভাইটিক যিহেতু লগত আজি লৈ আহিছিলোঁ সেইটো কাৰণে আমি ইয়াতে ৰখিলোঁ আৰু ইয়াৰ পৰাই ধুনীয়াকৈ দেখি পায় আৰু মানুহৰ সংখ্যা চাওকচোন আপোনালোকে ইমান ভিৰ হৈছে নহয় বহুতখিনি ভিৰ মানে এনেকুৱা লাগিছে যেন মানে মানুহ নহয় কিবা পোকহে মানে লাইন পাতি আছে এনেকুৱা আৰু এইফালে আমিও এনেকৈ বিসৰ্জন চালোঁ ৰৈ পেলাই থিয় হৈ পেলাই আৰু মিষ্টাৰটো মোৰ ওচৰত নায়েই মানে তেওঁক মানে তেওঁৰ লগৰবোৰে টানি আজুৰি লৈ পেলাই গুচি গৈছে তেওঁ গ'ল অকণমান ফূৰ্তি কৰিবলৈ যাওক বাৰু কিন্তু মোৰো অলপমান যাবলৈ ইচ্ছা আছিলে কিন্তু ভাইটিৰ লগত আছিলে যে সেইটো কাৰণে যোৱা নহ'লে আৰু তথাপিও তেওঁ অলপমান এনজয় কৰিলে আৰু চাওকচোন সকলোৱে এনেকৈ ইমান ফূৰ্তি কৰিছে পূজা কওঁতে আচলতে পূজা শেষেই হ'ল আৰু দুৰ্গা মাই যাতে সকলোৰে মংগল কৰে আৰু অহা বছৰ আকৌ তেওঁক লগ পোৱাৰ আশাৰে মোৰ ফালৰ পৰা আপোনালোকক সকলোকে হেপী দুৰ্গা পূজা আৰু এনেকৈ যদি আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই থাকে আৰু ভাল লাগে যদি প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু কোনোবাই যদি নতুনকৈ চাই আছে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আজিলৈ ইমানেই আছিলে বাই